everyone, Chitrashree kitchen আৰু এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম আছে আৰু আজিও আমি জুহাৰতে আছো আজি হৈছে শনিবাৰ কাইলে যামগে জুহাৰৰ পৰা আৰু মই কাপা ধুইছো ইমান ঠাণ্ডা লাগিছে নহয় আৰু এতিয়া যাও পৰলে হেন্দুৰে নাই যোৱা ইয়া সবতকে ডাঙৰ প্ৰবলেমটো হৈছে গ্লাছ নাই যে বাথৰুমতে আছে আৰু বাথৰুমত কোনবা আছে মোৰ হেন্দুৰ লবলে গ্লাছ নাই একমিনিটে কেমেৰাটো চাই লৈ ল ঠাণ্ডা মই এনেকা ষ্টিক হেন্দুৰে ইউজ কৰো কাৰণ মই গুৰিটো নাকে চাকে পৰে লব নাজানো আৰু এটো ইজি হয় ন এনে এটো লৈ ল বিন্দিৰা মই ডাঙৰ সাইজ আনিলো মই ইমান ডাঙৰ বিন্দি নলওঁ এটো 3.5 হয় মই লওঁ 2 বা 2.5 ৰ এটো 3.5 হয় মই দেখিবলৈ নিজকে মই বেয়া দেখো ডাঙৰ বিন্দি ললে চাৰৰ মেখলা বিলা বেলেগ কথা ইনে দেখিলে ভাল নেদেখো হৈ গল মোৰ দেখোন মাৰিয়ে থৈছো চুলিবোৰ নহলে টপ টপকে পানী পৰি যে তললে গুটে গাত পানীবোৰ ফই পৰে আৰু আজি শনিবাৰ নহয় যে দেওবাৰ হয় মই পাহৰি গৈছিলো এতিয়া মনত পৰিছে আমি সোমবাৰে ঘৰলৈ যাম আজি যোৱা কথা আছিলে কিন্তু আজি ভাবিলো নেযাওঁ আৰু কাইলে যাম আজি পিছবেলা যোৱাকে কালি ৰাতিপুৱাই যোৱাই ভাল এতিয়া যাওঁ নিচিকাও ডেটাক সন্ধানত ক'ত আছে আমাৰ হেপি ক'ত থাকে দেখিছে হেপি ডাইৰেক্ট পাকঘৰৰ স্লেপৰ ওপৰতে উঠি কাম কৰি থাকে হেপি আৰু মিছি কাহি পেলাক স্কুটি দিছিলেহি হাই মিছুলি বা বেলেগ গান গাইছে কিন্তু দেই বেলেগ গান গাইছে দেই আৰু ব্ৰেকফাষ্ট কৰি আহিছোঁ জাষ্ট আৰু বতৰটো ইমান বেয়া নহয় আজি ৰ'দ ওলাব বুলি ভাবিছিলোঁ কিন্তু ৰ'দ নোলালে কিবা ডাৱৰীয়া নিচিনাহে কৰিছে আৰু চব মিচিক ওপৰ গৈ কিনো কৰিম সেইকাৰণে তললৈকে উলিয়াই লৈ গুচি আহিলোঁ তলত মিছুমান নাযাবা পানী পৰিছে ও বাপৰে চাইছেহি পানীটো বৈ গৈছে এতিয়া আছো আমি কোনে যাইছো মনবা আমি ঘৰ পিন্ধা ড্ৰেছেৰে আমি বিয়া মাতিবলৈ আহিছো মানে কি হ'ল দেউতাই ক'লে গাড়ীত উঠা ল'ৰা ছোৱালীকে দিগদাৰ কৰিছে অকণমান ফুৰাই আনোগে আমি উঠি দিলো আৰু দেউতাই আমাক কেনেকুৱাকে ফচালে বিয়া মাতি ফুৰিছে আৰু আমি এইবোৰ ড্ৰেছত ঘৰ পিন্ধা দুইজনীয়ে ঘৰত পিন্ধা ড্ৰেছেৰে এনেকে বিয়া মাতি ফুৰিছোহি আমি সোমাই পেলাই চাহ তাহো খাই আহিছো কি যে হ'ব নহয় আমি সবে বনাই আছো ভাত আজি স্পেশাল কি সোনা কই দিয়া আজি কবি ভাজি আৰু বিন ভাজি আৰু ডিম আন্ডা ফ্ৰাই একদম সিম্পল পানী খাই আজৰি হৈ আহিলোঁ আৰু এতিয়া 4টাই বাজিব হ'ল আৰু ৰুমটো অৱস্থা ইমানেই লেতেৰা হৈ আছে নহয় ভাবিছোঁ অকণমান চাফা কৰি লওঁ বৰ বেয়া লাগিছে থাকি পেলাই মানে কি হয় এই বেলকনিটো পেলাই নিয়ৰ পৰে আৰু নিয়ৰ পৰি পেলাই চবৰে চেণ্ডেলবোৰ লেতেৰা হৈ থাকে নহয় আৰু ৰাস্তাৰ কামো চলি আছে গোটেই ধূলিখিনি আহি পেলাই বেলকনিটোত পৰেহি আৰু তাৰপাছত গোটেইখন টিপিকা টিপিক হৈছে ভিতৰখন তাকে কৰি লওঁ অলপ চাফা চিকুণ তাৰপাছত লগ পাই আছোঁ ময়ো চাফা হ'ব লাগে আৰু কাম বন কৰি আজৰি হৈ আহিলোঁ আৰু এতিয়া মই কৰিমগে এডিট ভিডিঅ' এডিট ভিডিঅ' বুলি কৰি থাকোঁ নহয় ভিডিঅ' এডিট কৰোঁগৈ কাৰণ আজি ব্লগটো দিবগৈ লাগিব আৰু ভিডিঅ' এডিটিং কৰি লগ পাই আছোঁ মোৰ এফালে যাবলগীয়াও আছে ইয়ালৈ আহিলে একো কাম নহয় ঘৰটোতে সোমাই থকা এনেকৈ দিনটো পাৰ হৈ মই নিজেই ধৰিব নোৱাৰোঁ Oh McDonald's had the fun. Hi everyone. এতিয়া আমি গৈ আছো মাৰ ঘৰলৈ তাৰ আগতে চহমতো সোমাম চাগে কেইটামান বিয়াৰ কাপোৰ কানি কিনিব আছে মিচিৰ কাৰণে মোৰ কাৰণে আমাৰ পাৰ্থপতিম ভৰালিৰ কাৰণে নাম ভৰাই মোৰ লেন্সখনৰ কামাল হয় লেন্স কোনে কিনা
ৰেকৰ্ড কৰিব পাৰোঁ অকণমান দেখুৱাম কি কিনো পাছত দেখুৱাম কি কিনো একেবাৰে বিয়াৰ শ্বপিঙত দেখাম মই কি কিনিলোঁ মোক একো কিনাই নাই একোৱে কিনা নাই এভৰিৱান ক'ত পালোহি ক'ত পালোহি আমি আমাৰ শইকীয়া ঘৰ পালোহি ঘৰ আহিও মোক ডিউটি দিছে হাঁহ মাংস বনোৱা বাবা মাংস কেনেকুৱা হৈছে ধুনীয়া হৈছে নি আৰু তুমি কেনেকুৱা পাইছা হেৰা তুমি মই বোলে ভালেই পোৱা নি মাংস চিম্পুলকে বনোৱা হাঁহৰ মাংস আমি খাই লওঁ আৰু মিচিকেও খাই বৈ ৰেডি তই কি বিচাৰি ফুৰিছ দে হা অকল চকলেট ন হলো আমাৰ হাঁহ খাই কেনেকুৱা পালা আজি মজা পালে মইহে ভাল নাপালোঁ মই নিজৰ হাতৰ খাই খাই আমনি লাগিছে আৰু নহয় আজি আচলতে জহা কোমোৰা নহয় ন সেইকাৰণে টেষ্ট নাপালোঁ জহা কোমোৰা বেছি ভাল হয় আৰু 10:30 হ'ল যাওঁ কাইলৈ আকৌ দুপৰ যাব লাগিব নেক্সট আকৌ 25 তাৰিখে ঘূৰিম এইটো লৈ ল'ম বিয়া কাম বিয়া প্ৰিপেৰেশ্যন আৰু চুমুৱে বিয়া প্ৰিপেৰেশ্যন বেয়া কৰিছে কাৰ্ডত মানে জিপিএছৰ লোকেশ্যনলৈকে দি দিছে বিয়ালে আহিবহে লাগে মানুহ মানে ঘৰৰ টেনচন নাই ঘৰ ক'ত ওলামগে আৰু এইটো গুগল মেপত মাৰি দিলে একদম দৰা বহি থকা জেগালৈকে পাই যাবহি দৰা কাষতে বহিব পাৰিব গুড মৰ্ণিং এভৰিৱান আজি নেক্সট দিনাখন হয় কালি আহি পেলাই ৰেকৰ্ড কৰা নহ'লি আৰু এতিয়া পাইছে ৰাতিপুৱা 6:30 আজি যোৰহাটলৈ ঘূৰি যাব লাগিব আচলতে কালিয়ে ঘূৰি যোৱা কথা আছিলে কিন্তু কি হ'ল কালি যাবলৈ নহ'লে আৰু ৰাতি যাবলৈ মন নগ'লে আৰু আজি কুঁৱলী চাওকচোন কুঁৱলী চাওক মাৰিলোঁ ঠাণ্ডা হ'ব আৰু মেচি শুই আছে উঠাই নাই সি নুঠোতেই কামবোৰ কৰি লৈছোঁ কাৰণ সি উঠা লগালগ একো কাম নহ'ব মেইনলি কাপোৰ কানি সামৰি পেলাই যামগৈ আৰু খোৱা মিচিক উঠি আহিছে যেনে তেনে টোপনিৰ পৰা উঠাই আনিছোঁ চাওঁ মিচিক এফালে অ' বাপৰে আৰু সুমন বাই ভাজি আছে ৰুটি এভৰিৱান ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি শিৱসাগৰে পালোহি পাৰে হ'লোঁ দেৰি হ'ল অকণমান আৰু গৈ আছোঁ এতিয়া ঘৰত গৈ লগ পাম তেতিয়াহ'লে একেবাৰে এইফালে মিচি যাৰ মুড বেয়া কিন্তু হ'ল যেন আজি মুডটো বৰ বেয়া কৰি আছে ৰাতিপুৱা সোনকালে উঠাই দিলোঁ যে সেইকাৰণে ঘৰ আহি পালোহি আৰু আহি পেলাই ইমান কাম ওলালে নহয় বহুত দিন ঘৰটো বন্ধ হৈ আছিলে যে বহুতখিনি কাম ওলালে আৰু এতিয়া ৰাতি ভাত পানী খাই আমি আজৰি হৈ আছোঁ আৰু এইফালে মিচিকে লৈ আছে মালিচ লৈছে নি মিচিকক খুব পানী লাগিছে সেইকাৰণে নহৰু তেল গৰম কৰি পেলাই তাক মালিচ কৰা হৈছে বাপৰে মালিচ কেনেকুৱা লৈছে মিচিকে বা মিচিক পুৰা আৰাম ন অ' বাপৰে বেলেগ আৰাম দেই মিচিকৰ এনজয়মেণ্টটো চাওকচোন আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই